ভুক লাগিছে মোৰ কি খবৰ ভাল ভুক লাগিছে তো হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল ইউনিক অসম। তো আজি হৈছে 22 তাৰিখ, আপোনালোকে ভিডিঅ'টো 23 তাৰিখ বা 24 তাৰিখে চাই আছে। তো আমাৰ ৰামপুৰৰ ৰাসত আহি আছে কুকি বা ৰিকিবা মানে অনাংকিতা বা ৰূপাংকিতা বা যোৱাকালি চানিত ধোদা আহি গ'ল। তো গাইজ চানিত ধোদা ভিডিঅ'টো আপোনালোকে চাইছে নিশ্চয়। তো গাইজ এটি ভিডিঅ' চাই থাকিব শেষলৈ, তো একদম ফুল মজা হ'ব। তো গাইজ চাই থাকক, ৰাতি লগ পাই আছোঁ। তো হৈ গ'ল ৰাতি আৰু আমি আহি গ'লোঁ। তো চাওক এইখন হ'ল ৰাসৰ গেট। তো গাইজ চাই থাকক। তো গাইজ চাওক কিমান মানুহ, সেইকেইজনতকৈ ডাবল মানুহ হৈছে আজি, ক'ব নোৱাৰোঁ আৰু গাইজ কি হৈ আজি। তো গাইজ যিহেতু ঠাণ্ডা পৰিলে সেইকাৰণে জেকেট চাইজ ৰ'ব। জেকেট মানে হৈছে কালাৰটো মিলিলে মানে চাইজটো নিমিলে, আৰু মানে চাইজটো মিলিলে কালাৰটো নিমিলে। গাইজ জীৱন ভুক লাগিছে মোৰ কি খবৰ ভাল ভুক লাগিছে কেনেকুৱা লাগিল বা ইয়াত আহি? ভুক লাগিছে তো গাইজ ফাইনেলি বহু টাইম ৰখাৰ পিছত অলাংকিতা বা ৰূপাংকিতা বা আহি পালে। তো অলাংকিতা বাৰ বোলে আৰু ভোকে লাগি আছে, আপোনালোকে শুনিলে। কি খবৰ বা? ভালে আছো।
কুশল উঠিছে আমাৰ বয়া মজা লাগিছে এটা হাত চাবই লাগে ইপিনে আৰু ইপিনে এজন নাছিলে বয়া মজা যায় ওকে সো গাইছো এই গীতটি অকমান সঁচাদৰে পুনৰবাৰ সহযোগ
তো আৰু এনেকৈ বাহঁত গুচি গ'ল আৰু ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব চেনেলটো তো বাই বাই জয় অসম